हेलो नमस्कार गाइस की खबर गाइस आज आपनालोकলৈ লৈছো ভাল এটা ভিডিও আৰু আপোনালোকে একো টেনচন ল'ব নালাগে আজি ভিডিওটো বহুত ধামাকা ভিডিও লগতে আপোনালোকে যদি ইউটিউব চেনেল খুলিম বুলি ভাবিছে নিশ্চয় খুলক আৰু আপোনালোকে এই চেনেলটো চাই এনজয় কৰক আৰু গাইস ব্লগ এতিয়া মই আপোনালোকক কৈ গৈছো গাইস এয়া দেখিছে আপোনালোকে যদি নতুন ইউটিউব চেনেল এটা খুলিবলৈ বিচাৰিছে তেনেহলে টেনচন নলব বিনামূল্যে আনলিমিটেড আপোনালোকে সাবস্ক্ৰাইব পাই থাকিব বাট এই দুটা কাম কৰিব লাগিব আপোনালোকে কোৱা লগে লগে আপোনালোকে নিশ্চয় আনলিমিটেড সাবস্ক্ৰাইব পাই থাকিব আৰু যদি মই কিবা যদি মিছাকে কৈছো আপোনালোকে প্ৰমাণটো চাই লব তাৰ পাছত মোক কমেন্ট কৰিব ইয়া দেখিছে মোৰ ইয়াত এই নতুন চেনেল আকাশ বৰা ফুলত এটোত মই এটা সাবস্ক্ৰাইব নাই আপোনালোকে প্ৰুফ দেখাই দিছো আপোনালোকক প্ৰুফ দেখাই দিয়া লগে লগে চাওক এ মোৰ ভিডিও এটা নাই বাট আৰু মোৰ সাবস্ক্ৰাইব এটা নাই আৰু লগতে আপোনালোকক দেখাই দিছো যে কেনেকৈ সাবস্ক্ৰাইব বহাব আপোনালোকে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত যাব লাগিব ইয়াত গৈ আপোনালোকে ওপৰত সাৰ্চ কৰিব লাগিব WhatsApp সাবস্ক্ৰাইব গ্ৰুপ মই আগতে সাবস্ক্ৰাইব মানে এটো মই সাৰ্চ কৰি দিছিলো আপোনালোকে সাবস্ক্ৰাইব এনেকৈ কৰি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকৈ তলত দেখিব এক্টিভ সাবস্ক্ৰাইব WhatsApp গ্ৰুপ লিংক ইয়াৰ লগে আপোনালোকে জয়েন সাবস্ক্ৰাইব ইয়াত আপোনালোকে ফিফ সাবস্ক্ৰাইব মানে আপোনালোকে যিমান সাবস্ক্ৰাইব বহাব পায় আপোনালোকৰ লগত কথা মানে এটো ফেক নহয় আপোনালোকে WhatsAppত আপোনালোকে নিজে মেছেজ কৰিব আপোনালোকলৈ আপুনি তাৰ চেনেল সাবস্ক্ৰাইব কৰিব লাগিব ময়ো কৰিব লাগিব ইয়াত দেখিছে আপোনালোকে কিমান গ্ৰুপতে এইকেইটা আছে 197 টা আছে ইয়াত আপোনালোকে জয়েন হ'ব পাৰিব আসলতে মই হৈ আছো বাট এটো কাৰণে মোক কিছুমানে বেক কৰিব পাৰে ইয়াত মই এডমিট হৈ আছো মানে আগতে এডমিট হোৱাৰ লগে লগে কাৰণে মোক অলপ দেৰি এনেকৈ থাকিব লাগিব অনলি এডমিশন মোক অকমান দেৰিকৈ কৰিব এডমিট কৰিব আৰু লগতে ইয়াত দেখিছে আপোনালোকে 353 টা ইয়াত আছে ইয়াতো মোক এডমিট কৰিব পায় নকৰিব পায় জয়েন মই আগতে জয়েন কৰি লৈছো মানে মই নিশ্চয় সোমাই আছো আপোনালোকে দেখাই দিছো আপোনালোকে প্ৰুফ ৰখিব আৰু ভিডিওটো প্লিজ ভাল লাগিলে সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি মই মিছাকে কৈছো আপোনালোকে মোক লাষ্টত কমেন্ট কৰিব যদি মই যদি ভুলকৈ বনাইছো ভিডিওটো যদি ফেক হৈছে কমেন্টত ক'ব যে তুমি ফেক ভিডিও বনাইছা বুলি আৰু আপোনালোকে এনেকুৱা ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিব মই সদায় আপোনালোকলৈ এটা নতুন ভিডিও আনি থাকিম এয়া দেখিছে আপোনালোকে এটা ভিডিও ল'ব এনেকৈ মোৰ লিখা যিকোনো ভিডিও আছে যদি আপোনালোকে লৈ ল'ব ভিডিওটো লৈ আপোনালোকে এনেকৈ আপলোড কৰি দিব পাৰে মই এটা আপলোড কৰা নাই এতিয়া মই WhatsApp গ্ৰুপ আকৌ গৈছো এটো মোক দেখিছে জয়েন হৈছো কাৰণে মোৰ ৰিসেট মাৰি দিছে বাট আপোনালোকে যদি ইয়াতো যদি কিছুমানে সোমাব নোৱাৰে আপোনালোকে কোনো টেনচন নলব আকৌ ক্ৰোম ব্ৰাউজাৰত যাব লাগিব আপোনালোকে মই এটা ক্ৰোম ব্ৰাউজাৰত গৈ এটো গ্ৰুপৰ পৰা মই ইয়াত যদি নাহিছে আপোনালোকে তললৈ আহিব তলত আহি আপোনালোকে দিছে ইউটিউব সাবস্ক্ৰাইব গ্ৰুপ তাত আহি আপোনালোকে এটো জয়েন হ'ব ল'ব পাৰে ইয়াত দেখিছে 226 টা মই ইয়াত হৈ লৈছো ইয়াত হোৱাৰ লগে লগে আপোনালোকে একো টেনচন ল'ব নালাগে আৰু ইয়াত আপোনালোকে হাই বুলি মেছেজ টা দি আৰু আপোনালোকক নিজে ৰিপ্লাই দিব আৰু আপোনালোকে যিমান ইয়াত মানুহ আছে হিমানলৈ আপোনালোকে সাবস্ক্ৰাইব বহাই দিব পাৰিব আপোনালোকে আপোনালোকক ভিডিও ওয়াচ টাইম কৰি আপোনাক ভিডিও হেক কৰি দিব পাৰিব আপুনি তাৰ ভিডিও চাব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব হেনেকৈ আপোনালোকে মাত্ৰ 3 দিন বা 4 দিন কৰক আপোনালোকৰ 1000 বা 2000 সাবস্ক্ৰাইব হৈ যাব আৰু মই ইয়াতে লগে আপোনালোকে ইয়াত দেখিছে ভিডিওটা মই আপলোড কৰিছো কিন্তু ভিডিও মই যিকোনো ভিডিও আপোনালোকৰ আছে যদি ভাল ভিডিও আপলোড কৰক আৰু ইয়াতে মই আপলোড কৰিলো আপলোড কৰাৰ লগে লগে মই টাইটেলটো লিখি দিলো টাইটেলটো লিখি দিয়াৰ লগে লগে মই টাইটেলটো লিখিম এতিয়া মানে এটো বটলে বনোৱা বস্তু কাৰণে মই বটলকা দিছো মানে বটলকা আসলি চিজ এ বুলি দিছো আপোনালোকে যিকোনো দিব পাৰে আপোনালোকে যিকোনো ভিডিওতে তাৰ লগত আপোনালোকৰ টাইটেলটো কথা আৰু মই যেনেকৈ ভাল লাগিছে মই তেনেকৈ দিছো আপোনালোকে যেনেকৈ ভাল লাগে এনেকৈ দিব আৰু ভিডিওটো সদায় ভাল দিব ইয়াত দেখিছে মই দি গৈছো ইয়াত মোৰ আপলোড হৈ আছে ভিডিও আপলোড হোৱাৰ লগে লগে ইয়া হৈ আছে ইয়া মোৰ প্ৰসেসিং হৈ আছে প্ৰসেস হোৱাৰ লগে লগে আপোনালোকে কোনো টেনচন ল'ব নালাগে আপোনালোকে এদিনত বা দুদিনত বা 3 দিনত আপোনালোকে নিশ্চয় আপোনালোকে 1000 সাবস্ক্ৰাইব ওয়াচ টাইম কিন্তু 4 দিন 5 দিনৰ পাছত আপোনালোকৰ ওয়াচ টাইম কমপ্লিট হ'ব কিন্তু সদায় ৰেগুলাৰ ভিডিওটো আপোনালোকে WhatsAppত শ্বেয়াৰ কৰি থাকিব লগে আপুনি ভিডিও দি থাকিব আৰু আপোনাৰ সদায় সাবস্ক্ৰাইব আনলিমিটেড বাঢ়ি থাকিব যদি মই মিছা কৈছো আপোনালোকে চাই ল'ব এয়া দেখিছে মোৰ ভিডিওটো গ'ল এতিয়া মই ইয়াত কপি কৰি লম বা কপি কৰিলে মই কপি লিংক ইয়াত আপোনালোকে দেখিছে মই দেখাই দিছো কপি লিংক ইয়াত যদি আপোনালোকে কিছুমানে নাজানে একো টেনচন নলব আপোনালোকে সিধা শেয়াৰ অপচনলৈ গৈ WhatsAppত যাবগৈ WhatsAppত যোৱাৰ লগে লগে আপোনালোকে ইয়াত এই ইউটিউব যোনকিটা গ্ৰুপ আছে তাত আপুনি ভিডিওটো দি দিব আৰু এইটো অনলি ভিউজৰ কাৰণে এইটো আপোনালোকক কিছুমান দেখাই দিয়ে সেইটো কেতিয়া আপোনালোকে হেৰি নকৰিব টেনচন নলব এইটো মই ডিলিট কৰি দিছো এনেকৈ আহিলে আপোনালোকে ডিলিট কৰিব আৰু আপুনি ক'ব প্লিজ সাবস্ক্ৰাইব মি মাই ইউটিউব চেনেল হেনেকৈ লৈ থাকিব মই প্লিজ সাবস্ক্ৰাইব মি দি দিছো আপোনালোকে ৰিপ্লাই লগে পাই যাব এয়া দেখিছে আৰু প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ ভিডিওবোৰ ভাল লাগিলে আৰু লগতে আপুনি
নতুন নতুন ভিডিঅ' পাই থাকিব মই যেনেকুৱা আপোনালোকক ভিডিঅ' লাগে কমেণ্ট কৰিব মই সেনেকুৱা বনাম দেখিছে এতিয়া মই 3 দিনৰ পাছত আপোনালোকক প্ৰুফ দেখাই আছোঁ গাইজ আপোনালোকে 3 দিনৰ ভিতৰত আপুনি মোক প্ৰুফ চাই লওক প্ৰুফ দেখাৰ লগে লগে আপোনালোকে মোক কমেণ্ট কৰিব আৰু যদি মই মিছাকৈ কৈছোঁ আপোনালোকে নিশ্চয় এইটো কৰি চাব আৰু নিশ্চয় কৰাৰ লগে লগে আপোনালোকে পাব আৰু যদি এনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব আৰু মোৰ লগতে যদি মই কিবা ভুলকৈ কওঁ আপোনালোকে মোক ক্ষমা কৰি দিব আৰু মই নতুনকৈ কৰিছোঁ মানে এতিয়া মই ইউটিউবত আগতে মোৰ চেনেল আছে বাট মই চেনেল এইটো কৰাৰ পাছত আপোনালোকক আৰু চেনেল ভাল মই মনিটাইজ কৰিবলৈ ভিডিঅ' দিম আপোনালোকে প্লিজ কাৰোবাৰ যদি মনিটাইজ হোৱাৰ সময়ত হেৰি কৰিব লাগে মই এয়া দেখাওক প্ৰুফ দেখক আপোনালোকে এইটো ভিডিঅ' মই দিছিলোঁ এইটো দেখিছে আপোনালোকে বটলকাই চিজ এইটো দিছিলোঁ এনেকৈ কৈ দিয়ে আপোনালোকে পাব পাৰে লাখ ভিউৱাৰ্ছ আৰু লাখ ছাবস্ক্ৰাইব কিন্তু আপোনালোকৰ ভিডিঅ'ৰ লগত এয়া মই 880টা ছাবস্ক্ৰাইব 3 দিনৰ ভিতৰত আপোনালোকক প্ৰুফ দেখাই দিলোঁ এয়া চাওক এইটো ভিডিঅ'ত 500 ভিউৱাৰ্ছ 3 দিনত আহিছে বাট এনেকৈ মই এইটো 2 দিনৰ পাছত দিলোঁ এই 700 কিমান ভিউৱাৰ্ছ আহিছে এনেকৈ আপোনালোকে সদায় 3টা 4টা ভিডিঅ' ইউটিউবত দি থাকিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব বহুত বাঢ়িব আৰু এই আপোনালোকে দেখিছে 3 দিনৰ ভিতৰত যদি বিশ্বাস হয় আপোনালোকে এদিনতো কৰিব পাৰিব 1000 বা এদিনত কৰিব পাৰিব 2000 আপোনাৰ লগত কথা এইটো নিশ্চয় আৰু বাট এতিয়া ভিডিঅ'টো কেনেকুৱা পালে লাইক আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু লগতে আপোনালোকক মই মোৰ আছলি চেনেলটো দেখাই দিছোঁ থেংক ইউ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানখিনি